হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। যদি আপোনালোকৰ গাড়ী আৰু বাইক আছে, চ' চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা নতুনকৈ আইন আনিছে। যদিহে আপোনালোকৰ ঘৰত চাৰিচকীয়া গাড়ী আছে তেতিয়াহ'লে ছিট বেল্টক লৈ কিনে নতুন আপডেট আহিছে, যিটো খুবেই ইম্পৰ্টেণ্ট আপডেট। নহ'লে আপুনি ভৰিব লাগিব পাৰে জৰিমনা। তো প্ৰথম কথাটো হ'ল যে আপোনালোকৰ ঘৰত যদি চাৰিচকীয়া বাহন আছে, আপুনি আগতে অকল ড্ৰাইভাৰজনে ছিট বেল্ট ব্যৱহাৰ কৰিছিলে। তো এতিয়াৰ পৰা আপোনাৰ লগত যিখিনি মানুহ থাকিব আগে পিছে গোটেইবিলাকে ছিট বেল্ট ব্যৱহাৰ কৰিব লাগিব। তো আচল টপিকটো হৈছে যে এখন 5 ছিটাৰ কাৰত বৰ্তমান 4টাহে ছিট বেল্ট থাকে। তো এজন পিছত বহা মানুহজনে কি কৰিব? ডাঙৰ প্ৰব্লেম সেইটো। তো দ্বিতীয়টো আপডেট, বাইক যদি আছে আপোনাৰ তাত, এতিয়া হ'ল আপোনাৰ বাইকত আগতে হেলমেট নলগালে আপুনি ফাইন ভৰিব লগা আছিলে। তো এতিয়া আকৌ হৈছে যে আপুনি হেলমেট পিন্ধিলেও ফাইন দিব লাগিব। কিন্তু কিয় গম পাইছেনে? হেলমেটৰ তলত যিডাল ফিটা থাকে সেই ফিটাডাল আপুনি মাৰিব লাগিব, নহ'লে 1000 টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে। তো ফ্ৰেণ্ডছ, এটা কথা মই বুজি পোৱা নাই, চৰকাৰৰ নতুন কৌশল নেকি ৰাজ্য সংগ্ৰহ কৰা? সেইটো কমেণ্টত জনাব নিশ্চয়। মোৰ ধাৰণা হয় তেনেকুৱা। কোনোবা বোলে আপোনাৰ দিল্লীত নে ক'ৰবাত কোনোবা এজন ছিট বেল্ট ইউজ নকৰাৰ কাৰণে মাৰা গৈছে। তো সেইটো কাৰণে এই আইনখন নতুনকৈ আনিছে। তো আচল কথাটো হ'ল যে এয়াৰবেগছ আছে, এয়াৰবেগছ থকাৰ পিছতো যেতিয়া মানুহৰ মানে মৃত্যুৰ দিন আহে ৰাখিব কোনেও নোৱাৰে। মাৰে হৰি ৰাখে কোন, অসমীয়াত এষাৰ কথাই আছে। চ' আপোনালোকে কমেণ্ট কৰি জনাব যে এই আইনটোৱে কিবা ছাকচেছ হ'ব নেকি। চ' যি কি নহওক বাৰু ফ্ৰেণ্ডছ, আপোনালোকে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰো কৰি দিব। চ' আগলৈ নতুন নতুন ভিডিঅ'বিলাক আপডেট পাব। ছাবস্ক্ৰাইব কৰি দিলে লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো এইখিনি আছিলে, বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো।